নমস্কাৰ, মই নীলাকাশ আৰু সকলোকে মোৰ এই ভিডিঅ' মেছেজটিত স্বাগতম জনাইছোঁ। সদায় গানৰ কথা পাতোঁ, কিন্তু আজি কেইটামান মনৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ কেইটামান আমি গুৰুত্ব নিদিয়ে কিছুমান সৰু সৰু কথা। ইতিমধ্যে আমি কৰোণা ভাইৰাছৰ বিষয়ে জানিব পাৰিছোঁ। এই ৰোগৰ যি ভয়াৱহতা তাৰ বিষয়ে আমি জানিব পাৰিছোঁ, বুজিব পাৰিছোঁ। কেনেধৰণে এই ভয়াৱহ মহামাৰীয়ে সমগ্ৰ বিশ্বতে প্ৰায় 10,000-ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছে। চীন, ইটালী, ইৰাণ অথবা অন্যান্য ইউৰোপীয়ান দেশসমূহৰ লগতে বিগত সময়ছোৱাত ভাৰতবৰ্ষতো এই মহামাৰী ৰোগে দেখা দিছে। আৰু এনে এক বিপদৰ সন্ধিক্ষণত আমি কেনেকৈ এই ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ তাৰ বিষয়ে ইতিমধ্যে আপোনালোকক গুণীজনে যাৱতীয় যিবিলাক আমাৰ কৰণীয় তাৰ বিষয়ে অৱগত কৰিছে। তথাপিতো আমি কেতবোৰ গুৰুত্ব নিদিয়া সৰু সৰু কথা আজি আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ মই বিশেষভাৱে। আৰু আশা কৰিছোঁ এই ভিডিঅ' মেছেজটি আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ যিবিলাক জনা কথা, আমি নজনা কথা আপোনালোকে শ্বেয়াৰ কৰিব কমেণ্টৰ জৰিয়তে। প্ৰথম কথাটো হ'ল, আমি এই বিপদৰ সময়ছোৱাত একেবাৰে ভয় খাব নালাগে। আৰু কথাটো হৈছে, কৰোণা ৰোগৰ চিকিৎসা আছে। চিকিৎসা বিজ্ঞানত চিকিৎসা বিভাগে এই ৰোগৰ চিকিৎসা ইতিমধ্যে সম্পাদন কৰিছে। আমি জানিব লাগিব, ভাৰতবৰ্ষত 200ৰো অধিক লোক ইতিমধ্যে এই ৰোগত আক্ৰান্ত বুলি ভাৰত চৰকাৰে ঘোষণা কৰিছে বিভিন্ন মহলত। কিন্তু তাৰ লগতে আমি জনা উচিত যে ইতিমধ্যে এই সময়লৈকে প্ৰায় 25জনৰো অধিক লোকক এই ৰোগৰ পৰা চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তোলা হৈছে। তেওঁলোক ইতিমধ্যে হাস্পতালৰ পৰা তেওঁলোকক যাবলৈ দিয়া হৈছে। তেওঁলোকে ধুনীয়াকৈ ঘৰত গৈ সচৰাচৰ তেওঁলোকৰ যি জীৱন যাপন ঠিক তেনেধৰণে তেওঁলোকে আগুৱাই যাব পাৰিছে। গতিকে এই সময়ছোৱাত আমি একেবাৰে ভয় খাব নালাগে। আমি কেইটামান সৰু সৰু কথাত যদি গুৰুত্ব দিওঁ, আমি খুব সহজতে এই ভাইৰাছৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিম আৰু এই মহামাৰী ৰোগৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। উৰা বাতৰিসমূহত আমি একেবাৰে গুৰুত্ব দিব নালাগে। উৰা বাতৰিসমূহ প্ৰচাৰ কৰিব নালাগে। উৰা বাতৰিৰ পৰা বিৰত ৰাখক নিজকে। সঘনে নিজৰ হাত দুখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ধুবলৈ যত্ন কৰক। যিকোনো সময়তে চকু, কাণ, মুখ অথবা নাকলৈ নিজৰ হাত দুখন নিবলৈ প্ৰয়াস নকৰিব। প্ৰতিটো সময়ত এটা মাস্ক পৰিধান কৰক, যাতে এই ভাইৰাছে আপোনাক সহজতে আক্ৰমণ কৰিব নোৱাৰে। বহুত বেছি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। আৰু পৰাপক্ষত যিমান পাৰে ঘৰতে থাকিবলৈ যত্ন কৰক। এই সময়ছোৱাত, এই বিপদৰ সময়ছোৱাত আমি চৰকাৰক তথা স্বাস্থ্য বিভাগৰ যিমানবিলাক কৰ্মকৰ্তা আছে, চিকিৎসক আছে, নাৰ্ছ আছে, সকলোকে আমি প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে এনেকৈ সহায় কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। সকলোলৈকে এটাই অনুৰোধ, কাহ যদি হয়, কাহোতে এখন টিচু অথবা ৰুমাল তাৰ ওপৰত কাঢ়িব অথবা নিজৰ হাত এনেকে কৰি কাঢ়িব পাৰে। যিকোনো ব্যক্তিৰ পৰা নিজকে ন্যূনতম 1 মিটাৰ দূৰত্বত ৰাখিব। হেণ্ডশ্বেক নকৰিব। নমস্কাৰৰ জৰিয়তে সম্ভাষণ জনাওক। বিশুদ্ধ পানী খাওক। নিজকে ঘৰতে আবদ্ধ কৰি ৰাখক। নিজৰ পৰিয়ালবৰ্গৰ প্ৰতিজন সদস্যক সময় দিয়ক। কোনোবাই যদি নিজৰ মাজতে কৰোণা ভাইৰাছৰ কিবা লক্ষণ দেখা পাইছে অথবা
যদি অনুভৱ কৰিছে যে তেওঁৰ জ্বৰ হৈছে, কাহ হৈছে, চৰ্দি হৈছে, গাৰ বিষ হৈছে, তেনে সময়ত ভয় খাব নালাগে, পেনিক কৰিব নালাগে। চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰক আৰু চিকিৎসা বিভাগে যি ধৰণে পদক্ষেপসমূহ আপোনাক বুজাই দিব, ঠিক তেনেধৰণে আগবাঢ়ক। চিকিৎসাৰ পৰা পলাই নাযাব, পৰীক্ষা কৰাওক নিজৰ। যদিও পজিটিভ হয়, ভয় কৰিব নালাগে, এই ৰোগৰ চিকিৎসা আছে। আমি যিমানে পলাই যাম চিকিৎসাৰ পৰা, অথবা যিমানে আমি লুকুৱাম, এই ৰোগে ঘা কৰি উঠিব। গতিকে এই ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত, যাতে আমাৰ ভুলৰ কাৰণে হাজাৰ হাজাৰ লোক যাতে বিপদত নপৰে। গতিকে তেনেস্থলত চিকিৎসা বিভাগৰ লগত যোগাযোগ সম্পন্ন কৰক, নিজকে এটা কোঠাত বন্ধ কৰক, যিমান পাৰে পৰিয়ালৰ প্ৰতিজন লোকৰ পৰা আঁতৰি থাকক। যিকোনো মুহূৰ্ততে কোনো পধ্যে কোনো এজন লোকৰ সংস্পৰ্শলৈ নাহিব, যদিহে আপুনি নিজকে অনুমান কৰিছে যে আপোনাৰ কৰোনা ভাইৰাছৰ যিবিলাক লক্ষণ, সেই লক্ষণবিলাক আপোনাৰ গাত দেখা দিছে। পৰীক্ষা কৰাৰ পিছত হয়তো আপোনাৰ ৰিপৰ্টত পজিটিভ নোলাবও পাৰে, কিন্তু আপোনাৰ এই সজাগতাই 100জনক শিক্ষা দিব, 1000জনক এই ৰোগৰ পৰা বচাই ৰাখিব পাৰিব। গতিকে আহক আমি সকলোৱে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰি যাওঁ। ভয় কৰিব নালাগে, সকলোৱে মাৰ বান্ধি থিয় দিওঁ এই মহামাৰী ৰোগৰ বিপক্ষে। গতিকে সকলো ৰাইজলৈ মোৰ এটাই অনুৰোধ, উৰা বাতৰি সময়ত গুৰুত্ব নিদিব, যিমান পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে নিজক ৰাখক, হাত বাৰে বাৰে ধুবলৈ যত্ন কৰক, কাহোঁতে টিস্যু পেপাৰ অথবা ৰুমালৰ ব্যৱহাৰ কৰক, টিস্যু পেপাৰবিলাক মুক্ত স্থানত পেলাই নিদিব, মাস্ক পৰিধান কৰক, যিমান পাৰে ঘৰতে থাকিবলৈ যত্ন কৰক, কলৈকো ওলাই নাযাব যদিহে বহুত জৰুৰী কাম নাথাকে। অন্যান্য লোকৰ পৰা এটা দূৰত্ব বজাই ৰাখক, ন্যূনতম 1 মিটাৰ। আৰু ক'ৰবাত যদি কোনোবাই কাৰোবাক সন্দেহ কৰে, কিবা লক্ষণ দেখা পায়, চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰিব। কোনোবা যদি বাহিৰৰ পৰা আহিছে, আপোনালোকৰ ওচৰ চুবুৰীয়াত কাৰোবাক আপোনালোকে দেখিছে, কোনোবা বাহিৰৰ পৰা আহিছে অথচ তেওঁৰ গাত আপুনি কিছুমান লক্ষণ দেখা পাইছে, তেওঁৰ লগত আপুনি দূৰৰ পৰা সম্পৰ্ক স্থাপন কৰক, কথা পাতক, তেওঁকো বুজাবলৈ যত্ন কৰক। আমি কৈ যোৱা কথাবিলাক তেওঁকো বুজাবলৈ যত্ন কৰক, যাতে আমাৰ ভুলৰ কাৰণে আন 1000জনৰ কষ্ট নহয়। বহুত বহুত ধন্যবাদ। যিমানবিলাক লোকে ইতিমধ্যে এই মহামাৰী ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে, তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিজন চিকিৎসা বিভাগৰ কৰ্মী, চিকিৎসকসকলক সকলোকে বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমিও আছোঁ আপোনালোকৰ লগত। এই যুদ্ধত আমিও পিছ হুহুকি নাযাওঁ আৰু এই যুদ্ধত জয়ী হ'বলৈ আমিও আপোনালোকৰ সমভাগী হ'ম। ধন্যবাদ।